মিজান নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। যিসকল মানুহৰ অৰুণোদয় আঁচনিত নাম আছে তেওঁলোকৰ বাবে অতি জৰুৰী খবৰ, কিয়নো আজিৰে পৰাই চৰকাৰে আৰম্ভ কৰিব অৰুণোদয় ছাৰ্ভে কৰাৰ কাম। কিয়নো ৰাজ্যত বহুতো অযোগ্য অৰুণোদয় হিতাধিকাৰীৰ নাম আছে, তেওঁলোকৰ নাম কৰ্তন কৰিব। সেইবাবে আপোনালোকৰ নাম কৰ্তন হ'ব নেকি, সবিশেষ এইটো ভিডিঅ'ত জনাম। আপোনালোকৰ ঘৰত যদি গাড়ী আছে তেন্তে আপোনাৰ নাম কৰ্তন কৰা হ'ব, আৰু আপোনাৰ ঘৰত যদি ফ্ৰিজ আছে তেনেহ'লে আপোনাৰ নাম কৰ্তন কৰা হ'ব। আৰু আপোনাৰ ঘৰত কোনোবাই চৰকাৰী চাকৰি কৰে নেকি, চৰকাৰী চাকৰি থাকিলে আপোনাৰ নাম কৰ্তন কৰা হ'ব। আৰু কি নথি পত্ৰ নাথাকিলে আপোনাৰ নাম কটা যাব আপোনাক জনাই দিছোঁ। আধাৰ কাৰ্ড থাকিব লাগিব, আৰু ভোটাৰ ID কাৰ্ড থাকিব লাগিব, আৰু ৰেচন কাৰ্ড থাকিব লাগিব। বন্ধুসকল, আৰু নতুন সকলো খবৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।